Hey guys, welcome back to my YouTube channel. আজি আমাৰ স্পৰ্টছ উইকৰ লাষ্ট দিন হয় আৰু মই হৈছোঁ ৰোৱনী এইটো কৈছোঁ এটা কেটলি এতিয়া আহিছোঁ বহুত দেৰি হৈছে লগৰকেইজনী ওলাই হোৱা নাই আৰু আমাৰ 8:30 টাইম দিছিলে এতিয়া 8:30 বাজি গৈছে 8:40 হৈছে বাকী ভিডিঅ'বোৰ দেখাম অলপ চলপ আৰু কোন কি হৈছে সকলোবোৰ দেখাম আপোনালোকে খালি মিছ নকৰিব ভিডিঅ'টো চাই যাব আমাৰ গাইছ ৰেডি হৈছে হাই গদিয়া হাই এইফালে সুস্মিতা হেল্ল' আমি ওলাইছোঁ এইটো জাপি কেটলি বাকী আপোনালোকক দেখুৱাই যাম চাই যাব সকলোবোৰ মিছ নকৰিব ভিডিঅ'টো স্কিপ নকৰিব এইবোৰ আমাৰ সত্ৰীয়া বাকী এইবিলাক আমাৰ গাইজ এয়া দৰা 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 চাই দিয়া আপুনি কোন ক'ত খেতি অসমৰ নে পাঞ্জাৱৰ নে ক'ৰ মই পাঞ্জাৱ এইজন পণ্ডিতলে মন কৰক এই আছে আৰু আপুনি কি মই মানে আপুনি ক'ত খেতি মই পাঞ্জাৱ পাঞ্জাৱ ন ভাল লাগিছে কেলিত কি আনিছে আপুনি কেলিত কি আনিছে আপুনি ক'ত খেতিয়ক উত্তৰ প্ৰদেশ আপুনি ক'ৰ খেতিয়ক পাঞ্জাৱৰ কেনেকৈ আহিলে পাঞ্জাৱৰ পৰা মই এইটো মিক্স গ'লোঁ মানে আহোঁতে ট্ৰেইনত লগ পালোঁ ঠিক আছে গুচি আহিলোঁ এই আমাৰ ৰোৱনী দেই বাকী দেখাই আছোঁ আপোনালোকক গাইজ এয়া মন কৰক না এয়া একদম শব্দহীন মানে হে ভগৱান এইকেইটা হাই ক'ৰ পৰা আহিছে আপোনালোক আমি খেতি কৰিবলৈ আহিছোঁ আমি উত্তৰ প্ৰদেশৰ পৰা আহিছোঁ আপুনি উত্তৰ প্ৰদেশত থাকে যদি ইমান ধুনীয়া অসমীয়া কৈছে সাধনা ন আপোনাৰ এজন প্ৰবচনকাৰী বাংলাদেশী নেকি এয়া দাদা কিন্তু আপোনাকহে দেখাত দাদা যেন লাগিছে আপুনি দাদা ক'ৰ পৰা আহিছে আপুনি আপুনি অঁ সেইটোৱে আচলতে আমি শংকৰদেৱক অলপ মানি চলো হা শংকৰদেৱৰ শিষ্যটো ন এইজন পণ্ডিতলে মন কৰক আৰু আপুনি কি মই মানে পাৰ চৰাই শান্তি এয়া দৰা কইনা আমাৰ ভিডিঅ' আমাৰ ৰেডি হৈছে চব এইফালে চেলফি মাৰি আছে চাই দিয়া কইনা চাই দিয়া আৰু ঘোষণা কৰাৰ লগে লগে আজি খেল আমি অনুৰোধ জনালোঁ প্ৰথমতে আমাৰ মুখ্য জনাবৰ যিসকল প্ৰশিক্ষাৰ্থী আছে তেখেতসকলক আমি ফিল্ডলৈ যাবলৈ অনুৰোধ কৰিলোঁ যিসকল প্ৰশিক্ষাৰ্থী আছে উৎসৱনাই ধৰিব যিসকলে সেইসকলক আমি খেলপথাৰ অনুৰোধ জনালোঁ দ্বিতীয় দল হ'ল গায়ন দ্বিতীয় দল হ'ল পঞ্চম দল দৰা কইনা ষষ্ঠ দল খেতিয়ক ৰোৱনী দাৱনী সপ্তম দল মাতৃসকল অষ্টম এয়া কোন বিয়া নামৰ দেই এয়া
কি আছে মুড়ি চিৰা গুড় দৈ দৈ নে মিলি ডাউনি দেই চুতীয়া দেখালোঁ আমাৰ বেনাৰ ধৰা মানুহ ধুনীয়া লাগিছে গোটেইকেইজনীকে ৰঙিলি দেখো ধুনীয়া লাগিছে আমি শোভাযাত্ৰা আৰম্ভণি কৰিবলৈ আমাৰ কেন্দ্ৰৰ অধ্যক্ষ মহোদয়াক অনুৰোধ জনাইছোঁ তোমালোকে প্ৰত্যেকে নিজৰ নিজৰ যিটো দল সেই দলটোৰ সেইখিনি পাৰফৰ্মেঞ্চ তোমালোকে আৰু প্ৰত্যেকে নিজৰ থেংক ইউ আৰু সুন্দৰভাৱে তোমালোকৰ সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিব মই আশা ৰাখিছোঁ শোভাযাত্ৰা সুন্দৰভাৱে হাইস্কুলত আমাক যে ইংলিছ পঢ়াইছিলে আমাক যে ইংলিছ পঢ়াইছিলে বাইদেউজনী কচাই ধুনীয়া আছিলে সেউজীয়া পথাৰতো বোকা নাই ধুনীয়া ছোৱালী দেখো খালী নাই ৰোৱনী দাৱনীও পাবলৈ নাই ছোৱালীবোৰ চহৰলৈ গুচি যায় আমি ৰেলী শেষ কৰিলোঁ আহি আছোঁ ভালে অকণমান দূৰ আছে পানী বটল দি আহিছোঁ ভালে লাগিছে বাৰু আৰ্টিষ্ট মডেল আছে আমাৰ লগত আমি আহি আহক ইমানতে আজি শেষ হৈছে আপোনালোকে দেখা পাইছে চব বেলেগ বেলেগ হৈছে বিহুৱা হৈছে কোনোবা আমি ৰোৱনী হৈছোঁ মিচিং হৈছে তেনেকৈ
চব আমাৰ ইয়াত লাকি বিৰাজ দা ফটো ছেশ্যন চলি আছে অঁ কাতি বিহু মানুহ কেনেকৈ গ'ল ওলাই এটা কেটলিটো লৈ যায় দেখা দিয়া উল্টা ওলাই থকা তুমি জানি জীবন ভরসা তুমি আমার লগৰীয়া ঐ খেলো আমি লহৰীয়া ঐ আহৈ নাচৈ সমনীয়া দিনত জেঠপে মনা মন গৰু বিহু দিনা দিনত বাবা বৈ কোন पानी पार पानी पानी पार पार এতিয়া আমাৰ এটা ইণ্টাৰেষ্টিং খেল হ'বলৈ গৈ আছে ময়দাৰ মাজত মৰ্টন আছে আৰু সেই মৰ্টনটো খাই পেলাই আকৌ একে জেগালৈ দৌৰি যাবগৈ লাগিব এটা ইণ্টাৰেষ্টিং খেল চবে চাব খাও 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 আজিৰ দিনটো কাৰ্যসূচী আমাৰ ইমানেই আছিল এতিয়া খোৱাৰ পৰ্ব যদি এই ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ এটা লাইক কৰি যাবলৈ নাপাহৰিব